চাওক আপোনালোকে হ'ল মই মানে দুদিনমানৰ আগত এখন বাইক কিনিলোঁ ছেকেণ্ড হেণ্ডকৈ ইউটিউবৰ টকাৰে আৰু ইনষ্টাগ্ৰামৰ টকাৰে মানে ইনষ্টাগ্ৰাম ইউটিউবৰ পইচাৰে মই এখন বাইক কিনিলোঁ। তো গাইজ স্বাগতম জনাইছোঁ মোৰ এটা ব্লগ ভিডিঅ'লৈ। আজি মানে ভিডিঅ'টো বনোৱা মেইন কাৰণটো হ'ল মই মানে দুদিনমানৰ আগত এখন বাইক কিনিলোঁ ছেকেণ্ড হেণ্ডকৈ ইউটিউবৰ টকাৰে আৰু ইনষ্টাগ্ৰামৰ টকাৰে মানে ইনষ্টাগ্ৰামৰ ইউটিউবৰ পইচাৰে মই এখন বাইক কিনিলোঁ। আপোনালোকক বাইকখন দেখুওৱা নাই সেইকাৰণে ভাবিলোঁ দেখুৱাই দিওঁ, এটা ভিডিঅ' বনাই দিওঁ আৰু দীঘল ব্লগ বনাই দিওঁ। তো আপোনালোকে চাবলৈ পাব এইটো ভিডিঅ'ত মোৰ নতুন ছেকেণ্ড হেণ্ড বাইকখন। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া ঘৰৰ পৰা ওলাই আহি এতিয়া বেছি সিহঁতৰ লগৰ এটা ঘৰলৈ আহিছোঁ। সেইডোখৰত এতিয়া বাইকখন ৰিভিল কৰিম আপোনালোকৰ আগত। আপোনালোকে দেখিবলৈ পাব বাইকখন এখন নহয় বাৰু, কিন্তু তো আপোনালোকে চাই থাকক ভিডিঅ'টো। বাইকখন ধুনীয়াকৈ দেখিবলৈ পাব। এইটো গেম খেলি আছে, কিবা এটা কৰে। এয়া বাইকখন বহুত দিনেই অনা হৈছে, কিন্তু আজিলৈকে ৰাইজক দেখুওৱা নাই। ৰাইডত আমি ৰাইড কৰি আছোঁ। এতিয়া অতি শীঘ্ৰে এটা ডাঙৰ ৰাইড আহিব, দীঘল আনিনি বা ডাম্বুক কিবা এটা হ'ব মানে। তো আপোনালোকে ভিডিঅ' দেখি থাকিব। যদি যোৱা হয় তেনেহ'লে আপোনালোকেও যাব পাৰিব আমাৰ লগত, কিন্তু বাইকখন মানে ঠেলিবলগীয়াও হ'ব পাৰে, তেল শেষ হ'লে। তাৰপিছত বাইকখন বাৰু একদম মজা আছে। এখন এতিয়া এই আনবক্সিং কৰিবৰ কাৰণে প্ৰায় ঢাকি থৈছোঁ, চাব পাৰে। তো আপোনালোকে চাব এতিয়া বাইকখন। তো হৈ গ'ল গেছ। এতিয়া মানে আমি বাইকখন সিহঁতৰ ঘৰত নাই কোৱা অকণমান আলিলে লৈ গৈছোঁ, মানে ধুনীয়া জেগাত। তাৰপিছত এই পুলটোৰ ওচৰত লৈ গৈছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'। এতিয়া ৰিভিল হ'ব আপোনালোকে বাইকখন মোৰ দেখিবলৈ পাব আপোনালোকে। তো ফাইনেলি বহুত কাম কৰাৰ পিছত, বহুত কষ্ট কৰাৰ পিছত ইউটিউবত ইনষ্টাগ্ৰামত বহুতখিনি পইচা গোটাই মেলি ফাইনেলি মই ল'বলৈ এখন বাইকৰ সক্ষম হ'লোঁ। এইফালে মোক কোৱা সক্ষম হ'লোঁ। তো বাইকখন আপোনালোকক দেখাবতো লাগিবই আপোনালোকক। তো আপোনালোকে চাবই লাগিব, ভিডিঅ' চাব লাগিব, বাইকখন চাব লাগিব। এতিয়া বাইকখন এতিয়া আছে আমাৰ আগত। তো আপোনালোকে চাব পাৰে, ঢাকি থৈ দিছোঁ পূৰা ধুনীয়াকৈ। মাকে এখন পূৰা এনেকৈ টানি দিম, পূৰা মজা লাগিব। ডেলিভাৰী ল'ম মানে আজি। তো আপোনালোকে চাই থাকক। এতিয়া ডেলিভাৰীটো অলপ পিছত দেখাই আছোঁ আপোনালোকক সকলোখিনি বস্তু। তো আপোনালোকে পোনপটীয়াকৈ চাই থাকক, কোনো কটা কটি নকৰি ধুনীয়াকৈ চাই থাকক। য়েছ। তো গাইজ এতিয়া বাইকখন দেখিছে নাই, এতিয়া আনবক্সিং হ'ব, ই কেমেৰা ধৰিব এতিয়া। তাৰপিছত মই এখন পূৰা টানি দিম, আপোনালোকে বাইকখন দেখিবলৈ পাব অতি সোনকালে মোৰ ভিডিঅ'ত। তো চাই থাকক ভিডিঅ'টো। তো চাওক আপোনালোকে মানে ফাইনেলি বাইক এখন লৈ ল'লোঁ। এতিয়া ষ্টাৰ্টটো দিম, আপোনালোকে শুনক ষ্টাৰ্টটো অলপ ওচৰলৈ। এগ্ৰা ববিক পূৰা লাগি আছে, এগ্ৰা ববিক এচি প্ৰজেক্ট এটা অৰ্ডাৰ দিছোঁ এতিয়া পূৰা। বহুত দিনৰ সপোন এটা আজি দুদিনমানৰ আগত মোৰ পূৰণ হ'ল। বাইক এখন লোৱা সপোন এটা আছিলে, নতুন হওক ছেকেণ্ড হেণ্ড হওক, ইউটিউবৰ পইচাৰে ইনষ্টাগ্ৰামৰ পইচাৰে। তো আপোনালোকে এতিয়া চাব পাৰে, ইও মোৰ লগত বহুতখিনি কষ্ট কৰিলে আৰু বহুতকেইটা লগৰ আছে। সিহঁতৰ পৰা আজি সক্ষম হ'লোঁ মই এখন বাইক কিনিবলৈ। যিমানেই হওক যি নহওক কিনিছোঁ CBZ। নাম চাব পাৰে CBZ। বাইকখন অলপ পুৰণা, বেছি নাই হোৱা, 20 বছৰ হৈছে, 2005 চনৰ বাইক হয় এখন। তো মালটো এনেকুৱা কয় মানে। তো বাইকখন লোৱা এটাই কাৰণ মানে ভিডিঅ' চিডিঅ' বনাবলৈ ক'ৰবাত যাবলগীয়া হয়। বেছি দূৰলৈ নহয়, বেছি দূৰলৈতো নিব নোৱাৰোঁ, এখনতো কাগজ পাতিও ইমান নাই। তো মানে ওচৰে পাঁজৰে যিখিনি পাওঁ সেইখিনিলৈ যাবৰ কাৰণে মই মানে বাইক এখন দৰকাৰ হৈছিলে। যিমানেই হওক বাৰু, লোকৰ বাইক কিমান খুজিব, লগৰ এটা বাইক অকত উঠি যাওঁগৈ। ইয়াৰ বাইকখন আমি খুজিলোঁ, নিদিলে। যাওঁ বল বুলি ক'লে নাযায়। মই তেল ভৰাই দিওঁ, চবকে তেল ভৰাই দিওঁ, বেছিকৈ ভৰাই দিওঁ তেল। তো কলেজলৈ যাব নোৱাৰোঁ বা এখন টাউনলৈ নিব নোৱাৰোঁ বাইকখন, এইটো হয়। মাতটো ডাঙৰ যিহেতু, আৰু কাগজ পত্ৰও ইমান নাই। তাৰপিছত নাম্বাৰ প্লেটটো নেদেখুৱা আপোনালোকৰ, নাম্বাৰ প্লেটটো চাই কৰিব নাই। মই কিনা নহয়, এখন বেলেগে বহুতে কিনি বিকি এদায় কৰি তাৰপিছত আকৌ লাষ্টত মই ল'লোঁ। ইয়াত লাগি আছে তোমাৰ দেখিছে নাই, এক্সজষ্ট দেখিছে নাই, একদম মানে পূৰা ইলিগেল হৈ আছে মানে মালটো। ইঞ্জিন দেখিছে নাই, ৰান হিৰ' হণ্ডা CBZ। তো ইয়াৰ মাতটো আপোনালোকক এতিয়া শুনাম মই, মাতটো এনেকুৱা কয় মানে। তো চাব পাৰে বাইকখন এটা লুকটো চাওক না,
তু না মিলা নাম বাইকখনৰ চিনেমেটিক ভিউ এটা চাই লওক ধুনীয়াকৈ মাকে একদম মানে চাই লওক বস্তুটো তু না মিলা আপোনালোকে এতিয়া চিনেমেটিকটো চালে চিনেমেটিকটো চোৱাৰ পিছত এতিয়া বাইকখনৰ কামবোৰ দেখাম মানে কাম মানে আৱাজটো দেখাম চাউণ্ডটো শুনাম আপোনালোকৰ এক্সজষ্টৰ চাউণ্ডটো ৰাতা কয় এইটো চাওক এইটো শুনা এইবিলাক ধৰিবি তো চাব পাৰে আপোনালোকে মোৰ বাইকৰ চাউণ্ড এইফালে ধৰিবি আৰু কেমেৰা ধৰি মই ৰাতা কৰিম এনেকৈ না তো গাইস চাব পাৰে গাইস দেখিছে এইটো হাইব্ৰিড বাইক তো গাইস তো গাইজ আপোনালোকে মোৰ বাইকখন চিনেমেটিক ভিউ দেখিলে বাইকখন দেখিলে আৰু চাউণ্ডটো শুনিলে তো আপোনালোকে বাইকখন কেনেকুৱা পালে আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব মানে মাল লৈ ল'লোঁ ইমানটোৱে ক'লোঁ আৰু তো আজিলৈ সমাপ্ত আৰু এই বাইকখনৰ লগত বহুত খাটা এক্সপেৰিমেণ্ট আনিম অফ ৰ'ডিং আনিম মডিফাই ভিডিঅ' আনিম পূৰা খাটা ভিডিঅ' আনিম আপোনালোকে চাই থাকক এইটো ভিডিঅ' পৰা চাব নালাগে আৰু হৈ গ'ল শেষ নেক্সট ভিডিঅ' চাব আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাল লাগিলে যদি লাইক কৰি দিব কমেণ্ট কৰি দিব